এটেনশন প্ৰধানমন্ত্ৰী মহোদয় 56 ইঞ্চিৰ বুকু ফুলাই প্ৰকৃত সত্যৰ পৰা ফালৰি কাটিবলৈ চেষ্টা নকৰিব ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ কথা মুখেৰে স্পষ্টভাৱে উল্লেখ কৰিবলৈ কিয় সাহস নহয় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজনিশা সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তা প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ হ'ব কেন্দ্ৰীয় চৰকাৰ বৃহস্পতিবাৰে মাজনিশা সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তা কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ আজি কেন্দ্ৰীয় কেবিনেটত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত কিন্তু এতিয়া একাংশ সচেতন জনতা তথা শিক্ষাৰ্থীয়ে প্ৰকৃততে বিচাৰিছে কি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ নীট ইউজি আদি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু খেলিমেলিৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰাই হৈছে এই প্ৰতিবাদৰ মূল উদ্দেশ্য বিগত 2 মাহ ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি থকা কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদে ছাত্ৰ ছাত্ৰীসকলৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰি আহিছিল লগতে দিল্লীত একেৰাহে 26 দিন ধৰি অমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল সোনম ৱাংচুৱে ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটিছিল আৰু তেওঁক চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল কিন্তু এতিয়া মূল কথাটো হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যোৱা নিশা সামাজিক মাধ্যম যোগে এটা ভিডিঅ' প্ৰস্তুত কৰি প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ হ'ব বুলি কেন্দ্ৰীয় চৰকাৰ দাবী কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰে আৰু আজি কেন্দ্ৰীয় কেবিনেটত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে কিন্তু এবাৰলৈও ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত কথা ক'বলৈ বা মাত মাতিবলৈ সাহস নহ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ पेपर लीक ये कोई मामूली विषय नहीं है लाखों विद्यार्थी और उनके अभिभावकों के लिए बहुत ही पीड़ादायक है और इसलिए पेपर लीक घटना से अब तक पिछले 2.5 महीनों में अनेक विध कदम उठाए गए गुनहगारों को पकड़ा गया है वे जेल में पड़े हैं কিহৰ ভয়ে খেদিছে এতিয়া মোদী ডাঙৰীয়াক হাজাৰ হাজাৰ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি নিজৰ অধিকাৰৰ বাবে মাত মতাৰ পিছতো কিয় নিমাত ভূমিকা পালন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেয়া এতিয়া একাংশ জনতা আৰু শিক্ষাৰ্থীৰ মূল প্ৰশ্ন হাজাৰ হাজাৰ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই ন্যায় বিচাৰিলেও সেই দাবীৰ প্ৰতি চৰকাৰে স্পষ্ট সঁহাৰি দিয়া নাই নেকি বাৰে বাৰে প্ৰকৃত সত্যৰ পৰা ফালৰি কাটি কিয় মুখ ঢাকিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে ছাত্ৰ ছাত্ৰীয়ে প্ৰকৃততে বিচাৰিছে কি এই প্ৰতিবাদৰ মূল উদ্দেশ্য জানিও নজনা ভাও ধৰা এইখন চৰকাৰৰ প্ৰকৃততে মূল উদ্দেশ্য কি এতিয়া একাংশ জনতাৰ বাবে প্ৰকৃত প্ৰশ্ন হৈ পৰিছে এতিয়া সকলোৰে দৃষ্টি কেন্দ্ৰীয় কেবিনেট বৈঠকৰ সিদ্ধান্তৰ ওপৰত চৰকাৰে কি নতুন পদক্ষেপ গ্ৰহণ কৰে আৰু শিক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কি ধৰণৰ সঁহাৰি আগবঢ়ায় সেয়াই হ'ব আগন্তুক সময়ৰ অন্যতম এক গুৰুত্বপূৰ্ণ বিষয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি ডিজিটেল